Hey guys, welcome to my channel Classic Assam 3.0. So guys, আপোনালোকে দেখিলে কেইদিন আগত মই এটা মোবাইল কিনিছিলো Vivo Y30 আৰু তাৰ বৰ্তমান কেমেৰা টেষ্ট কৰিম, তাত কি কি ফিচাৰ্স আছে সকলো আপোনালোকক দেখুৱাম। সো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকিব। আৰু এতিয়া মই যেটো কেমেৰা দি ভিডিও কৰি আছো এটো হৈছে মোৰ পুৰণা যেটো Vivo Y93। আপোনালোকক দেখুৱাম এই Vivo Y30 ফোনটোৰ কেমেৰাৰ কি কি ফিচাৰ্স আছে, ভিডিওত কি কি ফিচাৰ্স আছে সকলো দেখুৱাম। সো আপোনালোকে ভিডিওটো চাওক। Let's start the video. So এতিয়া মই এই নতুন মোবাইলটো দি ফ্ৰন্ট কেমেৰাত ভিডিও কৰি আছো, সব কেনেকৈ আহিছে। বৰ্তমান কোৱালিটি সেই কাৰণে ইমান ভালকে অহা নাই, তথাপি ঠিকে আছে বাৰু। আৰু এটো ইয়াৰ অৰিজিনাল ফুটেজ হয়, কোনো এডিটিং নহয়। এন্ড গাইজ দিস ইজ বেক ক্যামেরা ফুটেজ। এটো বেক ক্যামেরাৰ ফুটেজ হয়, এনেকৈ দেখা যায় বেক ক্যামেৰাটো। আপোনালোকে নিশ্চয় দেখিছে ইয়াত 4টা ক্যামেৰা আছে আৰু এটো হৈছে আপোনালোকক জুম কৰি দেখাইছো। সব জুম কৰিলে এনেকৈ দেখে। সো কেনেকৈ লাগিলে কমেন্ট কৰি জনাব। সো গাইজ দিস ইজ ওয়াইড এঙ্গেল ফুটেজ। এটো হৈছে ওয়াইড এঙ্গেল ক্যামেৰা, বেক সাইডৰ ক্যামেৰাটো ওয়াইড এঙ্গেলত কৰিছো। কেনেকৈ লাগিছে আপোনালোকে জনাব। মোৰ ওয়াইড এঙ্গেলটো বহুত ভাল লাগিছে আৰু তাৰ ষ্টেবিলাইজেশনো আছে আৰু সব ফুটেজটো। যদি আপুনি ব্লগিং কৰে এনেকৈ বেক সাইডত ধৰি ব্লগিং কৰিব পাৰিব, পিছফালৰ পৰা ওয়াইড এঙ্গেল ভিউ আহিব। কেনেকৈ লাগিছে জনাব। সো গাইজ আপোনালোকক এটা সিনেমেটিক ভিউ দেখাই দিও ইয়াৰ পৰা। সো আপোনালোকে চাই থাকক শৰ্টটো, তাৰ পিছত আপোনালোকক ইয়াৰ ফটো কেনেকৈ এইবিলাক দিব। সো গাইজ এইটো হৈছে সেলফি ক্যামেৰাৰ ফটো, সেলফি ক্যামেৰা দি তোলা ফটো। সো গাইজ এইটো ওয়াইড এঙ্গেল সেলফি। আপোনালোকে যদি গ্ৰুপত সেলফি তোলে তেনেহলে এইটো ইউজ কৰিব পাৰিব, এই ফিচাৰ্সটো এভেইলেবল হৈ আছে। এন্ড দিস ইজ পেনোরামিক ভিউ। এই পেনোরামা অপশনটো এভেইলেবল হৈ আছে, বেছিভাগ ভিভোটো থাকে, সকলো মোবাইলতো থাকে। দুয়াৰ কোৱালিটিটো চাওক আপোনালোকে। আৰু এইটো আপোনাৰ মোবাইলৰ কেমেৰাত অপশনত আছে। লেফট সাইডৰ পৰা ৰাইট সাইডলৈ মোবাইলটো মুভ কৰি গৈ থাকিলে আপুনি এই ফুটেজটো পাব পাৰে। ইয়াৰ আপোনালোকক দেখাম লাইভ সেলফি তোলা। সো এইটো হৈছে লাইভ সেলফি, এইটো অপশন আছে। এটি পুরা লাইভ ভিডিও কৰি দেখাইছো, কেনেকৈ লাগিলে নিশ্চয় কমেন্টত জনাব। আৰু মোৰ বেছিভাগ ওয়াইড এঙ্গেল ভাল লাগিছে, ওয়াইড এঙ্গেল ভিডিওটো আৰু সেলফিটো। সো আপোনালোকৰ কোনটো ভাল লাগিছে নিশ্চয় কমেন্টত জনাব। লগ পাম আগৰ এটা ভিডিওত। টিল দেন টাটা বাই বাই।